হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আৰু আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ মাৰ ঘৰৰ পৰা। এয়া ৰাতিপুৱা বাজিছে সাতটা বজা নাই বাৰু, 5 মিনিট বাকী আছে। আৰু মায়ে বেলৰ তলত চাকি ধূপ জ্বলালে আৰু ময়ো উঠিছোঁ এতিয়াহে উঠিছে বুলি নাহাঁহিব বাৰু। মাকৰ ঘৰত চবেই অলপ দেৰিকৈয়ে উঠে। আৰু এইফালে আমাৰ দেউতাই কাটি আছে কচু। কিহৰ কাৰণে কাটিছে জানেনে বাৰু? আমাৰ গাহৰি আছে 2টা। গাহৰিৰ কাৰণে কচু কাটিছে আৰু এইফালে খৰিও কাটিছে কচু সিজাবলৈ। আৰু এইফালে মই মাক অলপ হেল্প কৰি দিওঁ। অলপমান বুট আছিলে, তাতে নৰসিংহৰ পাত আৰু মেচেন্দাৰি, আদা নহৰু জলকীয়া দি একদম মানে চাটনি বনাই দিওঁ আৰু টেষ্টিকৈ ভাতকেইটা খাব পাৰিম তেতিয়াহে। আৰু আমাৰ যে মিক্সি নাই, সেইটো কাৰণে মানে ইয়াতে মানে পিচিছোঁ আৰু মিক্সিত এনেই পিচি খোৱাতকৈ এনেকৈ মানে পাত পতা বুলি কওঁ আমি এইখনক। পাত পতাত পিচি খোৱাটোৰ মানে টেষ্টটো মানে অলপ নহয় আৰু বহুতেই বেছি বেলেগ আৰু। আপোনালোকে আকৌ নাভাবিব যে মোৰ পাত পতা আছে, মিক্সি নাই, সেইটো কাৰণে মই মানে পাত পতাত পিছাহে খাই টেষ্ট লাগে, মিক্সিত পিছা টেষ্ট নালাগে এনেকৈ কৈছোঁ বুলি নাভাবিব দেই আকৌ। সেইটো মানে কৈ থলোঁ আৰু। आप लोग अच्छे हैं। आज मैं आप लोगों को दिखाने वाला हूँ एक कोसू का। देखो कोसू 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 एक कोसू আছে কাটি আছে বহুত ধুনীয়াকৈ। কচু 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 আপোনালোকে আৰু এটা বস্তু দেখুৱাবলৈ ওলাইছোঁ। মই লৈ যাই আছোঁ। আৰু এটা বস্তু দেখুৱাবলৈ ওলাইছোঁ। সেইটো হ'ল হাঁহি ধেমালিৰ মাজে মাজে মোৰো চাটনিখিনি পিছা হৈ গ'ল আৰু ভাগৰো লাগিছে। বহুদিন পিছত এনেকৈ পিচিছোঁ। বহুদিন মানে মই এনেকৈ পিছা হোৱাই নাছিল, আজিয়ে ফাৰ্ষ্ট টাইম। তো এতিয়া খাবলৈ ৰেডি হৈছে। আমি আৰু খাওঁগৈ আৰু গা পা ধুই মেলি। আৰু এইফালে এয়া জুই জ্বলি আছে ধুনীয়াকৈ। কচুখিনিও বুক 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 কৰি আছে, উতলি আছে। আৰু ময়ো গা পা ধুই মেলি ভাত পানী খাই এনেকৈ মানে কচুখিনি সিজোতে বহুত টাইম লাগে, বহিলোঁ আৰু এইফালে আকৌ মানে দেউতাই আৰু যিখিনি আছিলে বাকী সেইখিনি সিজাৰ পিছত আকৌ এইখিনি দি দিলে। মাজে মাজে ময়ো ঘৰত আছোঁ যেতিয়া এনেই আৰু অলপমান দেউতাক হেল্প কৰিছোঁ। আৰু লাষ্টত এইয়া চাওক কেনেকৈ লাৰি দিব। তো গাইজ, এয়া গাহৰিৰ খানা মানে ৰেডি হ'বলৈ আৰু বেছি টাইম নাই আৰু। এয়া লাষ্টত ফাইনেলি মানে গাহৰিৰ খাদ্য হৈ গ'ল আৰু ঠাণ্ডা হ'লে মানে দি দিব খাবলৈ।